হাই গাইছ, ল'ৰা মানুহৰ জীৱন চাওক কিমান ৰ'দ চাওক কিমান ৰ'দতো কাম কৰিব আহিব লগা হৈছে। কি কৰিব ৰাইজ, কাম কৰি খাবই লাগিব। আমি সৰু সুৰা মানুহ কামেই কৰিব লাগিব। কি কৰিব লাগিব, পঢ়ি শুনিলোঁ কিন্তু বিয়া ছেকেণ্ডেৰী খালি পঢ়িলোঁ কিন্তু কাম নহ'ল, চাকৰি নাপালোঁ, নচিবত চাকৰি নাই। এতিয়া কি কৰিবা, এতিয়া কামেই কৰি খাব লাগিব। গাইছ, এয়া হ'ল মোৰ জীৱন। চাওক ওপৰৰ ফালে কিমান ৰ'দ দি আছে, এনেকৈ দমকল ফিটিং কৰি আছোঁ। জীৱনক বাদ যুঁজিবলৈ গ'লে ৰ'দ বতাহ সকলো সহ্য কৰি হ'লেও কাম কৰি এনেকৈ জীয়াই থকা কেইদিন চলি যাব লাগিব। এয়া হৈছে মানুহৰ জীৱন। গাইছ, কোনোবাই বা সাধাৰণ চহী এটা মাৰিয়ে বহুত আৰামত ঘূৰি আছে, কিন্তু মোৰ জীৱন চাওক গাইছ, এনেকৈ কাম কৰি খাবলগীয়া হৈছে। এয়া হ'ল মানুহৰ জীৱন। ওপৰলৈ যেতিয়া চাথ দিব তেতিয়া মোৰো জীৱন সলনি হ'ব গাইছ। গাইছ, কষ্ট কৰিব লাগে, কষ্টৰ ফল এদিন নহয় এদিন ওপৰলৈ দিবই। এইটো হ'ল বিধাতাই লিখি থৈ যোৱা কথা যে কষ্ট লৈ সদায় সময়ৰ লগত কষ্টৰ লগত যুঁজি যাওক, এদিন নহয় এদিন সফলতা হ'বই। গাইছ, কষ্ট কৰি আছোঁ, সেইকাৰণে কষ্ট কৰি আছোঁ। ওপৰলৈ যেতিয়াই চাথ নিদিয়ে তেতিয়ালৈ কষ্ট কৰিয়ে থাকিম গাইছ। প্লিজ গাইছ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব গাইছ, যাতে আগলৈও এনেকুৱা কামবোৰ ভিডিঅ' যাতে দেখুৱাব পাৰোঁ আপোনালোকক। সেইকাৰণে আপোনালোকে প্লিজ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ। সেয়েহে সকলোৱে কয় মানি ইজ দ্য বেষ্ট, মানি ইজ দ্য পাৱাৰ। পইচা নহ'লে দুনীয়াত সকলো মিছা, পইচা হ'লে সকলোৱে তোমাক চিনি পাব। যদি পইচা নহয় তেনেহ'লে তোমাক কোনেও চিনি নাপায়, আপোনজনো আঁতৰি গুচি যায়।